সি বেটাই ট্ৰেক্টৰ কিনছি ইয়াক মই মোৰ লগত কত ফুৰবা না নাই তহঁতে দামী দামী গাড়ী কনি কি কৰবি মই মোৰ ট্ৰেক্টৰ দি হাল বাবা পাৰিম তই চিনেমাতে এক্টিং কৰিব পাৰা অক্ষয় তই পথাৰত ট্ৰেক্টৰ চলবা নৰা গম পাইছা আৰু তই থাৰ কিনি কি উল্টাবি একো কৰিব নৰা তই থাৰ কিনি কেনেকে কয় আপুনি মোক গাঁও বাৰু অক্ষয় কুমাৰে যে আমাক পাহাৰত ট্ৰেক্টৰ চলাই দেখাব আপোনালোকে চাই ৰাখিব বেলেগ গাড়ী লগত ট্ৰেক্টৰ ল'ব বেলেগ গাড়ীয়ে তোমাৰ পৰা পইচা লৈ যাব কিন্তু ট্ৰেক্টৰে তোমাক পইচা দিব আলা বান্দাৰ তাত হাল ল'বা পইচা নাই সেইটো নকয় অক্ষয় তই সেই শিলকেইটা লৈ যায় সেই পাহাৰৰ ওপৰত থৈ আহিব লাগব তই যা এতিয়া এয়া মই 1 নম্বৰ গিয়াৰ লগালো আৰু আগলৈ আগুৱাই যাই থাকিলো মই এতিয়া আৰু ফিল্ম কৰা বাদ দিলো মই আৰু আজিৰ পৰা ট্ৰেক্টৰেই চলাম ওই দেখোন ট্ৰেক্টৰখন একদম পাহাৰৰ ওপৰলৈকে চলে লৈ গ'লে এই চৰলা মোৰ দেখিন কি চাই যা মোৰ দেখিন চাব নালাগে ইফালে চাও বাবা ঠাইতে ব্ৰেক মাৰি দিলা গাই বাপ্পা ঐ ইটাৰ মই ট্ৰেক্টৰ চলবা সঁচাই জানে এইবাৰ অক্ষয় কুমাৰে আমাক হাল বাই দেখাব আপোনালোকেও যদি ভাবি আছে কিনিম মই মহিন্দ্ৰ থাৰ তেনেহ'লে কৰিব লাগিব ধাৰ মোৰ দৰে কিনক মহিন্দ্ৰা ট্ৰেক্টৰ আৰু বনি যাব মোৰ দৰে অক্ষয় কুমাৰৰ দৰে এক্টৰ কেনে মই নৰো বুলি কৈছিলি তহঁতে এই চোৱা কিবা কবি নেকি অক্ষৰ এই সাহস দেখি মই অক্ষয়ক 550কৈ হাজিৰা দিয়াৰ কথা থিৰাং কৰিলো আজিকালি ইও মানে কি চিনেমা নাপা হৈছে কাৰণেইতো মই আজিকালি ট্ৰেক্টৰ চলা কৰিছোঁ মই আজিৰ পৰা ইয়াত ট্ৰেক্টৰে চলা আৰম্ভ কৰি দিম কিনো কম বাবাহঁত সংসাৰৰ মহিমা তিৰিক লাগে নতুন শাৰী মই লৈছোঁ নতুন গাড়ী গতিকে আপোনালোকেও লওক ট্ৰেক্টৰ তাড়াতাড়ি আৰু কৰক পইচা ইনকাম তাড়াতাড়ি